Hello my dear student, আজি আমি আলোচনা কৰিম ডিটাৰমিনাৰৰ সাম আৰু এনি কোড বহাই অৰ্থাৎ সাম কি এস ও এম ই সাম সামে কোড কোন কোন সেন্টেন্সৰ আগত বহাব পাৰি এনি এ এন ওয়াই এনি কোন কোন সেন্টেন্সৰ আগত আমি বহাব পাৰো সো প্ৰথমটো সেন্টেন্স দেখিছো সাম পিপল ডু নট লাইক কফি যে কি বুজাইছে যে কিছুমান মানুহে do not like coffee কিছুমান মানুহে কফি ভাল নাপায় আৰু দুই নম্বৰ কি লিখিছো there are some old books in the box কি কৈছে there are some old books there are some old মানে কি পুৰণি books মানে কি কিতাপবোৰক বুজাইছে in the box মানে বাকচৰ ভিতৰত থকা বুজাইছে এটা বক্সত বুজাইছে So কি বুজাইছে সেকেন্ড থাৰ্ডটোত কি আছে I did not see মই দেখা নাছিলো কি কৈছে any man there আমি যে কও মই তাত কোনো মানুহ দেখা নাই সো কি বুজাইছে I did not মই দেখা নাছিলো see in man there মই তাত কোনো মানুহ দেখা নাছিলো আমি যে কৈ থাকো যে মই তাত কোনো মানুহ দেখা নাই ইয়াত কি বুজাইছে মই তাত কোনো মানুহ দেখা নাছিলো ফৰত আছে is there anyone in the room এই রুমটোত কি কৈছে যে is there anyone in the room এই রুমটোত কি আছে anyone in the room কোনো আছে নে আমি যে কৈ থাকো কোনো আছে নে এনেকুৱা সেন্টেন্সত সো কি বুজাইছে ইয়াৰ নোটটো কেনেকুৱা হ'ব যে সামৰ ক্ষেত্ৰত সাম কত লিখিলো তাৰ পিছত এনি এ এন ওয়াই এনি কত বহাইছো সো ইয়াৰ নোটটো কেনেকুৱা হ'ব চাবা নোটটো হ'ব সাধাৰণতে নোটটো হ'ব এন ও টি ই নোটটো কেনেকুৱা হ'ব সাধাৰণতে এফাৰ্মেটিভ সেন্টেন্সত কি বহে সেন্টেন্সত সাম বহে এস ও এম ই সাম বহে কিন্তু যদি সেন্টেন্সটো ইন্টাৰগেটিভ আৰু নেগেটিভ ইন্টাৰগেটিভ মানে কি প্ৰশ্নবোধক আৰু নেগেটিভ মানে কি নহয় বোধক হয় তেতিয়াহ'লে কি বহিব এনি বহিব চাবা এতিয়া কি লিখিম যদি সেন্টেন্সটো ক'ত থাকে ইন্টাৰগেটিভ আৰু নেগেটিভ যে যদি সেন্টেন্সটো ক'ত থাকে ইন্টাৰগেটিভ ইন্টাৰগেটিভ আৰু কি থাকে আৰু নেগেটিভত থাকে তেতিয়া কি বহিব এনি বহিব এ এন ওয়াই এনি বহে সকলোৱে বুজি পাইছা এতিয়া আমি আলোচনা কৰিম মাছ আৰু কি মেনি এতিয়া আমি আলোচনা কি কৰিম মাছ ক'ত বহে এম ইউ চি এইচ মাছ কোনটো সেন্টেন্সত বহে আৰু মেনি এম এ এন ওয়াই মেনি কোনটো সেন্টেন্সত বহে সো চোৱা প্ৰথমটো সেন্টেন্স আছে there is a mass water in the pond there is a mass water in the pond যে আমি যে পুখুৰীত কিছু পৰিমাণে পানী আছে আমি যে কৈ থাকো এইটো পুখুৰীত কিছু পৰিমাণে পানী আছে এইটো পুখুৰীত কিছু পৰিমাণে পানী আছে এনেকৈ যে কৈ থাকো সৰু ল'ৰা ছোৱালীক সুধি থাকে তেনেকুৱা ক্ষেত্ৰত সেকেন্ডটো সেন্টেন্স আছে কি I received মাছ এম ইউ চি এইচ মাছ হেল্প ফ্ৰম মাই ফ্ৰেণ্ডছ যে মই কি কৰিছিলোঁ হেল্প লৈছিলোঁ মানে সহায় লৈছিলোঁ কাৰ পৰা মোৰ বন্ধুবৰ্গৰ পৰা আমি কৈ থাকোঁ নাই কিবা এটা বিপদত পৰিলে কিছুমান বন্ধুৱে সহায় কৰে সহায় তোমাক যদি সোধা যে তুমি ক'ৰ পৰা সহায়টো বিচাৰি পালা তেতিয়া কি ক'বা যে মই মোৰ বন্ধুবৰ্গৰ পৰা সহায় বিচাৰিছিলোঁ আৰু বন্ধুবৰ্গৰ পৰা মই সহায়টো পাইছোঁ অৰ্থাৎ কি কৈছে I received much help from my friends
থাৰ্ড নম্বৰ চেণ্টেন্সত আছে কি মেনি মেন ডাইড অফ মেলেৰিয়া মেলেৰিয়া কি এইটো এটা জ্বৰ আমি মেলেৰিয়া হ'লে কি ক'ব আমি কি বুজি পাওঁ জ্বৰ বুলি বুজি পাওঁ এবাৰ কি কৈছে যে মেনি মেন ডাইড অফ মেলেৰিয়া কিছুমান মানুহে কি কৰে জ্বৰত মৃত্যুবৰণ কৰে এনেকুৱা চেণ্টেন্স ক'ত কি ব্যৱহাৰ কৰা হয় MANY মেনি ইয়াৰ নোটটো হ'ব যদি আমি কি কৰিব পাৰোঁ গুণিব পাৰোঁ অৰ্থাৎ কি বুজাইছে যদি আনকাউণ্ট চেণ্টেন্সটো কি থাকে যদি চেণ্টেন্সটো কি থাকে নোটটো হ'ব NOTE নোটটো কি হ'ব যদি চেণ্টেন্সটো কি হয় আনকাউণ্টেবল হয় কাউণ্টেবল হয় তেতিয়া কি হ'ব মাছ বহিব যে যদি আনকাউণ্টেবল চেণ্টেন্স হয় তেতিয়াহ'লে চেণ্টেন্সৰ আগত কি বহে MUCH মাছ বহে যদি চেণ্টেন্সটো কি থাকে কাউণ্টেবল হয় কাউণ্টেবল নাউন হ'লে কি হ'ব কাউণ্টেবল নাউন হ'লে চেণ্টেন্সটো কি হ'ব যদি কাউণ্টেবল নাউন হয় কি হ'ব সেই চেণ্টেন্সটোৰ আগত কি হ'ব মেনি বহিব MANY মেনি বহে এতিয়া যদি তুমি সোধা যে কাউণ্টেবল নাউন মানে কি ছাৰ আনকাউণ্টেবল নাউন মানে কি ছাৰ কাউণ্টেবল মানে কি যে আমি গুণিব পাৰোঁ গুণিব পাৰিলে কি হ'ব তাক কি বুলি কোৱা হয় কাউণ্টেবল নাউন বুলি কোৱা হয় যদি আমি গুণিব নোৱাৰে কি বুলি কোৱা হয় আনকাউণ্টেবল নাউন বুলি কোৱা হয় চ' যদি পৰিমাণ বুজায় তেতিয়া কি হ'ব আনকাউণ্টেবল হ'ব যে ইয়াত কি কৈছে মাছ ৱাটাৰ ইন দ্য পণ্ড পুখুৰীৰ পানীকে আমি গুণিব পাৰিম নেকি নোৱাৰিম চ' কি বুজাইছে পৰিমাণ বুজাইছে ইয়াত কি ব্যৱহাৰ কৰা হ'ব মাছ ব্যৱহাৰ কৰা হয় যদি আমি গুণিব পাৰোঁ মেনি মেন ডাইড অফ মেলেৰিয়া কিছুমান মানুহে কি মেলেৰিয়া জ্বৰত কি মৃত্যুবৰণ কৰিছে এইটো গুণিব পাৰিছ নাই চ' গুণিব পৰা কি বুলি কোৱা হয় কাউণ্টেবল নাউন বুলি কোৱা হয় তেনেকুৱা চেণ্টেন্সৰ আগত কি ব্যৱহাৰ হয় মেনিৰ ব্যৱহাৰ হয় অৰ্থাৎ আজি ভিডিঅ'টোত আমি কি আলোচনা কৰিলোঁ মেনি MANY মেনি তাৰপিছত কি ব্যৱহাৰ কৰিছোঁ মাছ তাৰপিছত কি ব্যৱহাৰ কৰিছোঁ NEANY আৰু কি ব্যৱহাৰ কৰিলোঁ SOME SOME আজি ভিডিঅ'টোৰ এইটো মূল আলোচনাৰ বিষয় আছিল নেক্সট ক্লাছত আমি কি আলোচনা কৰিম ডিটাৰমিনাৰ্ছৰ আৰু কিছুমান পাৰ্টছ আছে পাৰ্টছবিলাক আমি কি কৰিম আলোচনা কৰিম ধন্যবাদ